Hi guys, welcome back to my YouTube channel. To আজি আমি পিকনিক যাব ওলাইছো এয়া পুৰা ৰেডি পিকনিক যাবৰ কাৰণে ৰেডি সো চাই থাকিব আৰু আমি আজি অকিয়ামত যাম পিকনিকত তো ইয়াতে বাই তো গাইস এতিয়া আমি যাবৰ কাৰণে Another year is gone, but baby, all I know. এইখন আমাৰ গাড়ীখন বলেৰো মানে ধাং গাড়ী লৈছোঁ আৰু এখন মিউজিক গাড়ী লৈছোঁ আমি সৌখন মিউজিক গাড়ী তো গাইস এতিয়া আমি ৰেডি হলো যাবৰ কাৰণে ৰেডি মানে বস্তু বাহিনীবিলাক উঠাই আছে সৌখন গাড়ীত আৰু আমি এইখন গাড়ীত উঠিছোঁ আৰু বৰ্তমান উঠিব পৰা নাই মানুহ আমি যাত্ৰা আৰম্ভ কৰিলো আমাৰ গোলাগাঁৱৰ পৰা আৰু আমাৰ গাঁও গাড়ীখন আছে আৰু পিছত আছে এখন গাড়ী আমি সিহঁতক এৰি আহিলো তো গাইস আমি আহি এতিয়া বামুণী গাঁও পালোঁ আৰু Another year is gone, but baby. এই টার্নিংটো তামাম লাগে কিন্তু তামাম টার্নিং তো গাইস আমি এতিয়া আহি পালো পিকনিক প্লেচটোলে আৰু এই তাতে কিবা পাৰ্কিঙৰ কাৰণে পইচা উঠাইছে তো আৰু এয়া গাড়ী আহি আছে জাগাহে পাওঁ না নাপাওঁ এতিয়া আমাৰ পিছৰ গাড়ীখন আহিয়ে পোৱা নাই তো তাকে ৰখি আছোঁ আৰু তো আমি আহি পালোঁ এয়া অকিয়াম পিকনিক প্লেচত আৰু আমি এইটো ঠাইটো লৈছোঁ এইকেইটা ঠাই লৈছোঁ আমি এয়া চাওক গাইছ আমি এইকেইটা চুকুৱা লৈছোঁ ধুনীয়া চুকুৱা কেইটা আৰু চাওক গাইছ কোনো মানুহ নাই এয়া এতিয়া বৰ্তমান মানুহ আহিহে আছে এয়া খালী খালী আমাৰ এখন গাড়ী আহি পোৱা নাই গাইছ সেইখন গাড়ীতহে বস্তু বাহিনীবিলাক আছে মানে যিবিলাক চাউল কিবা কিবি সেইবিলাক খৰি চৰি সেইবিলাক আছে তো আপোনালোকক আমাৰ এয়া চুকুৱাটো দেখাই দিওঁ এয়া আমাৰ চুকুৱাটো Is gone, but baby, all I know is that I want you here under the mistletoe. We know that months flew by. Now you're a part of me. You are my only wish under the Christmas tree. I want. আৰু চাওক এইফালেও খানা খোৱা যায় আৰু এইফালেও খানা খোৱা যায় Is for this Christmas to be magical for me and you. পানী পুৰি প্লেট 20 টকা 7টা না কেইটাহে আছে তাতে 20 টকা লৈছে আজি অকিয়ামত সোমবাৰ আজি বজাৰ আছে এয়া বজাৰ তো গাইছ আমাৰ এয়া পিকনিক খোৱা ঠাইটো বদলি হ'ল এঠাইতহে আহিলোঁ আমি বেলেগ এঠাইত আহিলোঁ হৌ তাতে বনাই আছে হৌ তাত পানীৰ মাজত বনাই আছে
জোতা চেণ্ডেল সেইবিলাক আৰু এইবিলাক চব্জি বজাৰ ইফালে চব্জি বজাৰ হয় এইয়া কিমানকে দিছা দাদা 300 টাকা কিলো নালাগে দে আমাৰ তাতে কমতে পাম দে আমি কোনফালে যাবি ঐ ইফালে কিমান বলে 20 টাকা কিমান 50 টাকা দাদা 20 টাকা 20 টাকা বলে কচু যো এনে হ'ব দে খাসিয়া তেল কই নাই তো খাসিয়া তেল ভাল ভাল খাই নাই ৰপাই বাছনি গিলা আছে ৰপাই যা কেটা কিজিব কিমান দেই কেজি আহিলোঁ আমি উকিয়ামৰ বজাৰ চাই তো এতিয়া আমি আকৌ আমাৰ পিকনিক খোৱা ঠাইটোলৈ গৈ আছোঁ আৰু চাওক গাইজ এয়া কণী এটা বিস্কুট দোকান আৰু লাল চাহ একাপ আমি খাম খাই আছোঁ এয়া আঙুৰ খাই আছোঁ আমি আঙুৰ মাংস আৰু দালি বনাই আছে এতিয়া তো গাইজ পিকনিক খাব আহিছোঁ যেতিয়া ডান্স নকৰিলে জানো হ'ব চ' এতিয়া আমাৰ তামাম ডান্স চলি আছে
গাইজ আমাৰ এয়া মাংস আৰু দালিখিনি প্ৰায়ভাগে হৈ গ'ল এতিয়া আৰু এইবিলাক কাঁচা চব্জিবিলাক কাটিব লাগিব এতিয়া এইবিলাক চব্জি কাঁচা চাটনি তো গাইছ এতিয়াহে হ'ল আমাৰ খানা আবেলি হৈ গ'ল এয়া মাংস বগাই আছে এতিয়া এয়া এয়া মাংস ব্ৰইলাৰ মাংস কেনে কোনো সোৱাদ আমি এনেকৈ গধূলি হৈ গ'ল এতিয়াহে আমি ভাত খাব বহিছোঁ চবেও ধুনীয়াকৈ আমি খানা খালো আমাৰ হৈ গ'ল খোৱা আৰু এইখিনি কিবা পপ মিঠাই লৈছোঁ পপ উকিয়ামৰ আৰু সদো সিহঁতক কেনে লাগিল খাই ভালে লাগিল নেকি আৰু এয়া মনোজ ভাই আমাৰ এয়া মনোজ ভাই পেটলা মনোজ ভাই ক'ব কেনে অনুভৱ বেয়া লাগিল এয়া ভাল লাগিছেচোন আৰু সিহঁতক চাৰা আৰু এইফালে সুধো ৰ কাক সুধিম সিহঁতে খাই আছে বৰ্তমান সিহঁতে কেনে লাগিছে ভণ্টি ভালে লাগিছে তামোল তামোল খাঙে তামোলহে খোৱালি আপেল খুজি আছিলো তামোল খোৱালা তো গাইছ আমাৰ খানা খোৱা হৈ গ'ল একদম এন্ধাৰ হৈ গ'ল এন্ধাৰ ৰাতি এয়া ঠাণ্ডা পৰিছে বহুত সেইটোকে মোজা পিন্ধি আছে মোজা পিন্ধাও দেখাইছোঁ মোৰ কেমেৰাত চাওঁ আৰে ভাইটিসকল এনেকৈ আজি আমি জানুৱাৰী পালন কৰিলোঁ মানে নিউ ইয়াৰ চেলিব্ৰেশ্যন কৰিলোঁ আমি সকলোৱে আহিছিলোঁ আজি ডেকা ডেকৰী সকলোৱে আহিছিলোঁ আমি সকলোৱে যুৱকসকল আমাৰ গাঁৱৰ ছোৱালীসকল ল'ৰাসকল গোটেই আহিছিলোঁ এনেকৈ আমি খালোঁ আৰু জানুৱাৰী 1 জানুৱাৰী সকলোৱে গ'ল আমি আছোঁ বৰ্তমান এই উকিয়ামত ৰাতি হৈ গ'ল আৰু চাওক পানীৰ শব্দ আপোনালোকক অকণমান শুনাই দিওঁ গাইছ আমি এতিয়া ঘৰত যাব ওলাইছোঁ আৰু এয়া এইখন গাড়ীত মানুহবিলাক উঠি ল'ল বস্তু বাহিনীবিলাক উঠালে তো ময়ো আমাৰ গাড়ীখনত যাই আছোঁ এতিয়া উঠিবৰ কাৰণে উকিয়াম চক পাৰ হ'লো মানে আছোঁহে তো ইয়াতে বাই বাই টাটা আমি আহি পালোঁ খানা খাই আৰু অকণমান আমি ইয়াতে নাচিম আহি পালোঁ আমাৰ শংকৰ ঘৰ এইটো শংকৰ ঘৰ তো ইয়াতে বাই বাই টাটা ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এয়া আমাৰ শংখটো